নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক তৃতীয় শ্ৰেণীৰ আমাৰ পৰিৱেশ কিতাপখনৰ 8 নম্বৰ পাঠটো বুজাবলৈ ওলাইছো পাঠটোৰ নামটো হৈছে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আশা কৰিছো তোমালোকে এই ভিডিওটো খুব ভালদৰে চাবা আৰু পাঠটো বুজিবলৈ চেষ্টা কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ছবিবোৰ দেখিছানে নিশ্চয় ধৰিব পাৰিছা আৰু এই ছবিবোৰ আমি সদায় দেখি থাকো আমাৰ কিতাপতো আছে তোমালোকে ছবিবোৰ ভালকে চাবা এতিয়া আমি পাঠৰ মাজলৈ যাওঁ তে মানুহ সদায় সমাজ পাতি বাস কৰে আৰু এই সমাজখন খুব সুন্দৰভাৱে চলিবলৈ আমাক কিছুমান বস্তুৰ আৱশ্যক হয় আৰু সেইবোৰে হ'ল আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান ধৰি লোৱা তোমালোকে জন্মৰ পিছত যেতিয়া তোমালোকৰ বয়স 2-3 বছৰ হয় তোমালোকৰ মা দেউতাহঁতে তোমালোকক এঠাইলৈ পঠিয়ায় ক'ত পঠিয়াই তোমালোকে ক'ব পাৰিবানে এয়া চোৱা এয়া হৈছে অংগনবাদী কেন্দ্ৰ তাত তোমালোকে খেলা নাচা ফূৰ্তি কৰা নহয় নে বাৰু তাৰ পিছত তোমালোকে অলপকৈ ডাঙৰ হোৱা আৰু কিছু দিনৰ পিছত তোমালোকৰ বয়স যেতিয়া 4 বছৰ পাৰ হয় তেতিয়া তোমালোকক বেলেগ এঠাইলৈ মা দেউতাহঁতে পঠিয়ায় এয়া চোৱাচোন তোমালোকে ছবিত কি দেখিছা এয়া হয়নে বাৰু এখন স্কুল আৰু এনেকুৱা স্কুলত তোমালোকে পঢ়িবলৈ যোৱা তোমালোকৰ স্কুলখনৰ নামটো তোমালোকে নিশ্চয় জানা তোমালোকে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সেই স্কুলতে পঢ়া তোমালোকক ছাৰ বাইদেউহঁতে পঢ়ায় তোমালোকৰ মা দেউতাহঁতে তোমালোকৰ ছাৰ বাইদেউহঁতৰ লগত কেতিয়াবা মাজে সময়ে যায় কথা পাতে তোমালোকৰ পৰীক্ষা কেনে হৈছে এইবোৰ কথা পাতে তাৰ পিছত লাহে লাহে তোমালোকে প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী পোৱা তাৰ পিছত তৃতীয় শ্ৰেণী তাৰ পিছত চতুৰ্থ শ্ৰেণী তাৰ পিছত 5 তাৰ পিছত 6 7 এনেকৈ গৈ তোমালোকে কলেজ পোৱাগৈ তাৰ পিছত আৰু তোমালোকে মনত পেলোৱাচোন তোমালোকৰ মা দেউতাহঁতে মাজে মাজে কৰবালৈ যায় নাম ধৰিবলৈ যায় কিছুমানে পূজা কৰিবলৈ যায় কিছুমানে নামাজ পঢ়িবলৈ যায় কিছুমানে প্ৰাৰ্থনা কৰিবলৈ যায় এনেকুৱা কিছুমান অনুষ্ঠান আছে য'ত মা দেউতাহঁতৰ লগত তোমালোকেও যোৱা চোৱাচোন এয়া নামঘৰ এয়া মন্দিৰ এয়া মছজিদ এয়া গীৰ্জা দেখিছানে বাৰু এইবোৰলৈ তোমালোকে নিশ্চয় গৈ পাইছা খুব ভাল লাগে নহয় না বাৰু তাৰ পিছত আৰু কিছুমান ঠাই আছে য'ত আমাৰ মা দেউতাহঁতে যায় যেনে ধৰি লোৱা তোমালোকৰ মা দেউতাহঁতৰ টকা পইচাবোৰ থবলৈ যায় কৰবাত তাৰ কাৰণে পাছবুক পায় ক'ত থব যায় বাৰু তোমালোকে জানানে বাৰু এইয়া চোৱাচোন এয়া কি বুলি কয় বেংক হয়নে বাৰু এই বেংক বহু ধৰণৰ বেংক আছে তোমালোকৰ মা দেউতাহঁতক খুদিলে গম পাবা তোমালোকৰ মা দেউতাই কি বেংকত পইচা থয় আৰু কি বেংকৰ পৰা পইচা উলিয়ায় তাৰ পিছত আমি আন এটা এঠাইলৈ যাম এতিয়া তোমাৰ ডাকঘৰ কি বুলি খুদিলে আমি কওঁ নহয় নিজৰ ডাকঘৰৰ নাম তোমালোকে ডাকঘৰলৈ কেতিয়াবা গৈছানে বাৰু এয়া চোৱাচোন এয়া চোৱা ডাকঘৰৰ ছবি নিশ্চয় দেখিছা এয়া হ'ল ডাকঘৰ এই ডাকঘৰৰ জৰিয়তে আমি কি কৰিব পাৰোঁ চিঠি পত্ৰ বেলেগ ঠাইলৈ পঠিয়াব পাৰোঁ আৰু বেলেগ ঠাইৰ পৰা চিঠি পত্ৰ আমাৰ ঠাইলৈ আহে ইয়াৰ উপৰিও আমি বস্তু পঠিয়াব পাৰোঁ আৰু বেলেগ ঠাইৰ পৰা বস্তু আমাৰ
ঘৰলৈ আহে এই ডাকঘৰৰ জৰিয়তে আৰু তাতকৈ আচৰিত কথা আমি ডাকঘৰত পইচাও জমা থ'ব পাৰোঁ বুজি পাইছানে আমি ডাকঘৰত টকা পইচাও জমা থ'ব পাৰোঁ এই যে চিঠি পত্ৰ দিবলৈ যায় এই মানুহজনক কি বুলি কয় জানানে ডাকৱাল আৰু ইংৰাজীত পিয়ন বুলিও কয় আৰু তাত এজন অফিচাৰ থাকে সেই অফিচাৰজনক পোষ্ট মাষ্টাৰ বুলি কয় তে ডাকঘৰৰ বিষয়ে জানিলা তোমালোকে নিশ্চয় এইবাৰ আমি অন্য এটা ঠাইলৈ যাম সেয়া হৈছে এই আচোৱাচোন এইখন কি বাৰু দেখিছানে এইখন হৈছে আৰক্ষী চকী বা থানা আমাৰ গাঁৱত কেতিয়াবা কাজিয়া পেচাল লাগে নহয় মানুহৰ মাজত এই কাজিয়া পেচাল লাগিলে আমি সিধাই কলৈ যাওঁ পুলিচৰ ওচৰলৈ যাওঁ এই পুলিচবোৰ যিটো অফিচত থাকে যিটো কাৰ্যালয়ত থাকে সেই কাৰ্যালয়টোৰ নামেই হৈছে আৰক্ষী চকী বা আৰক্ষী থানা তাত এজন আৰক্ষী বিষয়া থাকে আৰু কিছুমান পুলিচ থাকে আমাৰ যিকোনো সমস্যা চুৰি ডকাইত হলে চুৰ হলে হাই কাজিয়া লাগিলে তে আমি সেই থানাত গৈ আমি খবৰ দিওঁ বা এক্সিডেন্ট হলেও ডাঙৰ বেমাৰ আজাৰ হলেও আমি থানাত খবৰ দিয়াৰ লগে লগে তেওঁলোকৰ পৰা আমি সহায় পাওঁ তেওঁলোকে আমাক সহায় কৰি দিয়ে এই হৈছে আৰক্ষী থানা তোমালোকে যেতিয়া ডাঙৰ হবা এই আৰক্ষী থানাৰ বিষয়ে আৰু বহুত কথা জানিব পাৰিবা তাৰ পিছত আমি আৰু এটা অনুষ্ঠানলৈ যাম হেতু হৈছে চিকিৎসালয় তোমালোকে চিকিৎসালয় বুলি ক'লে হয়তো ভালদৰে বুজি নোপোৱা কিন্তু ডাক্তৰখানা বুলি ক'লে হয়তো ভালকে বুজি পোৱা আমাৰ যেতিয়া বেমাৰ হয় তেতিয়া মা দেউতাই আমাক কলৈ লৈ যায় ডক্টৰৰ ওচৰলৈ লৈ যায় এনেকুৱা যি ঠাইত ডক্টৰ থাকে সেই ডক্টৰ থকা ঠাইখনকে কি বুলি কয় চিকিৎসালয় বুলি কয় তে চোৱাচোন এখন চিকিৎসালয়ৰ ছবি তে তোমালোকৰ গাঁৱত বা তোমালোকৰ গাঁৱৰ ওচৰত নিশ্চয় এনেকুৱা চিকিৎসালয় আছে এই চিকিৎসালয়ত কি থাকে ডক্টৰ থাকে ডক্টৰক সহায় কৰিবলৈ নাৰ্ছ থাকে নহয়নে বাৰু আৰু তোমালোকে 108 নিশ্চয় শুনিছা 108 কেতিয়া আহে আমাৰ যেতিয়া বেমাৰ হয় ইমাৰ্জেন্সি বেমাৰ হয় আমাৰ যেতিয়া ডক্টৰৰ ওচৰলৈ যাবলৈ আমাৰ যান বাহন নাথাকে তেতিয়া আমি 108ত ফোন কৰাৰ লগে লগে এখন গাড়ী আহে আৰু সেই গাড়ীখনে আমাক উঠাই ডক্টৰৰ ওচৰলৈ লৈ যায় নহলে বাৰু এয়াই হৈছে আমাৰ চিকিৎসালয় তোমালোকৰ গাঁৱত বা তোমালোকৰ ঘৰৰ ওচৰত কি চিকিৎসালয় আছে মা দেউতাৰ পৰা জানি লবা তে ইয়াৰ পিছত আমি আৰু এটা অনুষ্ঠানলৈ যাম আৰু সেই অনুষ্ঠানটো হৈছে সংঘ বা পুথিভঁৰাল তোমালোকৰ বহুতৰে গাঁৱত চাগে সংঘ বা পুথিভঁৰাল আছে এই সংঘত কি কৰা হয় গাঁৱৰ ল'ৰা ছোৱালীবোৰ লগ হৈ গীত মাত নৃত্য কিতাপ আদি পঢ়া হয় তে তাত কি থাকে কিতাপ থাকে আমাৰ স্কুলতো আছে নহয় পুথিভঁৰাল তোমালোকে দেখিছা আলমাৰীত ধুনীয়াকৈ আমি কিতাপ সজাই সজাই ৰাখিছো নহয়নে বাৰু এয়া চোৱাচোন চোৱা আমাৰ স্কুলৰ পুথিভঁৰাল আৰু এইটো চোৱা এইটো গাঁৱৰ পুথিভঁৰাল সংঘ বা পুথিভঁৰাল তে তোমালোকে এই সংঘ পুথিভঁৰাললৈ যাবা আৰু স্কুলৰ পুথিভঁৰালতো যোৱাই তোমালোকে তে তোমালোকে এই পুথিভঁৰালৰ পৰা কি কৰিব পাৰা কিতাপ নিব পাৰা কিতাপ নি সেইবোৰ ঘৰত পঢ়িব পাৰা আৰু সময়ত তুমি এসপ্তাহৰ কাৰণে যদি নিছা এসপ্তাহৰ ভিতৰত কিতাপখন পঢ়ি আকৌ তোমালোকে স্কুলত বা গাঁৱৰ যিটো পুথিভঁৰাল আছে তাত উপৰাই দিব পাৰা আৰু কিতাপ পঢ়িলে তোমালোকৰ কি হয় জানাই আমি বহুত জ্ঞান পাওঁ আমাৰ কিতাপৰ আমাৰ শ্ৰেণীৰ কিতাপখিনিৰ বাহিৰেও আমি বহু ধৰণৰ বাহিৰা জ্ঞান পাওঁ এই হৈছে আমাৰ পুথিভঁৰাল তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল
তে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান এইবোৰেই তোমালোকে ধৰিব পাৰিছা যে আমি সকলোৱে লগ হৈ চৰকাৰৰ সহযোগত বা গাঁৱৰ মানুহখিনিৰ সহযোগত আমাৰ সকলোৰে কাৰণে আমাৰ সুবিধাৰ কাৰণে কিছুমান আমি অনুষ্ঠান সাজু সেইবোৰে হ'ল অনুষ্ঠান প্ৰতিষ্ঠান তে আমি কি পালোঁ অংগনবাড়ী কেন্দ্ৰ বিদ্যালয় নামঘৰ মছজিদ মন্দিৰ গীৰ্জা ডাকঘৰ তাৰপিছত চিকিৎসালয় আৰক্ষী থানা তাৰপিছত আৰু কি পালোঁ শেষত পুথিভঁৰাল এইবোৰেই হৈছে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আৰু এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ আমি সদায় শ্ৰদ্ধা কৰিব লাগে আৰু তেওঁলোকৰ এই অনুষ্ঠানবিলাকৰ সহযোগত আমি বিভিন্ন কাম কৰিবলৈ বা বিভিন্ন কামৰ জৰিয়তে আগবাঢ়ি যাব পাৰিম তে আশা কৰিছোঁ তোমালোকে পাঠটো বুজি পাইছা ইয়াৰ পিছৰ অংশটিত আমি তোমালোকক যি প্ৰশ্ন উত্তৰ আছে আমাৰ সেই প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম আজিলৈ ইমানেই তোমালোকলৈ শুভেচ্ছা থাকিল আশা কৰিছোঁ তোমালোকে খুব ভালদৰে পাঠটো বুজি পাইছা আৰু এটা কথা তোমালোকে বুজি পালেই নহ'ব তোমালোকে পাঠটো খুব ভালদৰে পঢ়িব লাগিব পাঠটো যিমান ভালদৰে পঢ়িব পাৰিবা সিমানেই বুজি পাবা আৰু তোমালোকক সহায় কৰিবলৈ মা দেউতা আছে আমি আছোঁৱে তোমালোকৰ যেতিয়াই প্ৰয়োজন হয় তোমালোকে আমাক সুধিবা আমি তোমালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম তে আজিলৈ ইমানেই তোমালোকলৈ অশেষ শুভেচ্ছা থাকিল ধন্যবাদ